নমস্কাৰ বন্ধুসকল, মই বিক্ৰম চেত্ৰী পুনৰ এক ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। যিহেতু বন্ধুসকল আমি APSC গ্ৰেড 4 SSC জিডি অসম পুলিচৰ কাৰণে কুৱেশ্যন কেইটা কৰা আছে বন্ধুসকল, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আহক বন্ধুসকল, আজি আমি কেইটামান ৰিজনিঙৰ অতি মহত্বপূৰ্ণ কুৱেশ্যন কেইটা কৰোঁ। চাওক, ইয়াত দিয়া আছে তলত দিয়া প্ৰশ্ন চিহ্নৰ ঠাইত কোনটো সংখ্যা আহিব। বন্ধুসকল, ইয়াত কোনটো সংখ্যা আহিব আমাক ওলাব দিছে। ঠিক আছে বন্ধুসকল, এনে কুৱেশ্যন সকলো এক্সামতে আহি থাকে। এইটো চাওক বন্ধুসকল, এতিয়া ইয়াক আমি কেনেকৈ কি হিচাপে দি ওলাম। ইয়াত চাওক, এইটো প্ৰথমে এই সংখ্যাটো ওলাবৰ কাৰণে প্ৰথমে আমি জানি লওঁ এই সংখ্যাকেইটা কেনেকৈ দিছে। ঠিক আছে, এই সংখ্যাকেইটা কেনেকৈ দিছে। আৰু এতিয়া চাওক বন্ধুসকল, এই সংখ্যা ওলাবৰ কাৰণে আমি প্ৰথমে জানি লওঁ এই সংখ্যাকেইটা কেনেকৈ দিছে, এই সংখ্যাকেইটা কেনেকৈ দিছে। ঠিক আছে, ইয়াত চাওক বন্ধুসকল, আমি যদি এই তিনিটা নম্বৰ যোগ কৰোঁ তথাপিও সংখ্যাটো বেছি হৈ যায়। ঠিক আছে, আৰু যদি সংখ্যাকেইটা পূৰণ কৰোঁ তথাপিও সংখ্যাকেইটা বেছি হৈ যায়। ইয়াত চাওক, আমাৰ সংখ্যাকেইটা সৰু সংখ্যা দিছে। ঠিক আছে, এতিয়া চাওক বন্ধুসকল, ইয়াক আমি কি হিচাপে দি কৰোঁ। ইয়াত এই 6টো আছে নহয় বন্ধুসকল, এই 6 দি ইয়াক পূৰণ হৈ যায়। ইয়াক মানে কিমানবাৰ পূৰণ হৈ যায়, 2 দি পূৰণ হৈ যায়। 6 2 গুণ 12, 6 3 গুণ 18, 6 5 গুণ 30। দেখা পাইছেনে বন্ধুসকল, মানে সংখ্যাকেইটা এই সংখ্যাকেইটাই ইয়াক সকলোতে পূৰণ হৈ আছে। এতিয়া চাওক, 8 দি 8 গুণ 16, 8 4 গুণ 32 আৰু 8 5 গুণ 40। দেখা পাইছেনে বন্ধুসকল। এতিয়া সেই হিচাপে চাওক বন্ধুসকল, ইয়াত সেই সংখ্যা আহিব যোনটো সকলোতে পূৰণ হৈ যাব। বুজি পাইছেনে বন্ধুসকল। ইয়াত চাওক, এতিয়া 18 দি নহ'ব, বেছি হ'ব। ইয়াত চাওক 12 দি বেছি হৈ যাব। আৰু ইয়াত চাওক 6 দি আমি কৰোঁ, 6 6 গুণ 37, 6 3 গুণ 18, কিন্তু 6 27 বা 27ক নাযায়। বুজি পাইছেনে বন্ধুসকল। সেই হিচাপে এইটো 6ও নহ'ব। এতিয়া চাওক, এইটো 9 দি ইয়াত চাওক, এতিয়া সেই হিচাপে চাওক বন্ধুসকল, এই 9 দি কিমান বাৰ যাব, 4 9 গুণ 36, 9 2 গুণ 18, 9 3 গুণ 27। দেখা পাইছেনে বন্ধুসকল, মানে 9 দি সকলোতে পূৰণ গৈছে, মানে সকলোতে গৈছে। বুজি পাইছে, মানে ইয়াত সংখ্যা কোনটো হ'ব, 9। বুজি পাইছেনে বন্ধুসকল। বুজি পালে লাইক এটা কৰি দিব। ঠিক আছে, আহক নেক্সট এটা ৰিজনিং কৰোঁ। নেক্সট কুৱেশ্যনটো চাওক বন্ধুসকল, ইয়াত দিয়া আছে প্ৰদত্ত চিত্ৰত থকা আনবোৰতকৈ পৃথক চিত্ৰত বাছি লওক। এতিয়া চাওক বন্ধুসকল, ইয়াৰ পৰা আমি 4টা চিত্ৰ দিছে। এই 4টাৰ পৰা কোনটো পৃথক আছে, মানে ইয়াত কোনটো বেলেগ আছে, সেই চিত্ৰটো আমি ওলাব লাগিব। ঠিক আছে, এতিয়া চাওক বন্ধুসকল, ইয়াক কি হিচাপে দি আমি ইয়াক পৃথক ওলাব পাৰোঁ। যদি চাওঁ বন্ধুসকল, এই আখৰকেইটা সকলো আখৰ ব্যঞ্জন বৰ্ণ। বুজি পাইছেনে বন্ধুসকল। আৰু স্বৰবৰ্ণ AEIOU, এই 5টা। ইয়াত চাওক বন্ধুসকল, সকলোতে ব্যঞ্জন বৰ্ণ, কোনো স্বৰবৰ্ণ নাই। এই কেইটা আখৰ আছে, মানে আঁচ আছে ইয়াত। এইটো আঁচটো ইয়াত চাওক, এইটো এটা আৰু এইটো দুটা, ইয়াতে 2টা আঁচ আছে ইয়াত। ঠিক আছে, 2টা আছে দি এইটো সম্পূৰ্ণ হৈছে। এইটো এটা আৰু এইটো এটা, ইয়াতো 2টা আছে দি এইটো পূৰ্ণ হৈ গৈছে। ঠিক আছে, সেই হিচাপে এইটো চাওক, এটা 2টা, এইটো 3টা আৰু এইটো 4টা, মানে ইয়াত কেইটা আঁচ আছে, 4টা আঁচ। দেখা পাইছেনে বন্ধুসকল। আৰু ইয়াত চাওক, ইয়াত কেইটা আছে, এটা আৰু এইটো 2টা। এতিয়া চাওক, ইয়াত চাওক বন্ধুসকল, ইয়াত পৃথকটো কোনটো হ'ল বন্ধুসকল। হয়, ইয়াত চাওক, ইয়াত পৃথকটো হ'লটো এইটো, কিয়নো ইয়াত 4টা আছে দি এই আখৰ পূৰ্ণ হৈ গৈছে। বুজি পাইছেনে বন্ধুসকল। মানে এই কেতিয়াবা মানে সেই সংখ্যাকেইটা নাচাই কেতিয়া এই আখৰ দিও এনেকাও দিব পাৰিব। ঠিক আছে, মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো, আহিয়ে থাকে এক্সামত। ঠিক আছে, মনত থ'ব এইটো। এতিয়া অপশ্যনটো চাওক বন্ধুসকল, ইয়াত চাওক, আমাৰ কোনটো C ক'ত দিছে, এইটো C। ইয়াত পৃথকটো কোনটো হ'ব বন্ধুসকল, এইটো C। বুজি পালে। আহক নেক্সট এটা ৰিজনিং কৰোঁ। নেক্সট কুৱেশ্যনটো চাওক বন্ধুসকল, ইয়াত দিয়া আছে ইণ্টাৰনেশ্যনেল শব্দটো আখৰৰ পৰা তলৰ কোনটো শব্দ গঠন কৰিব নোৱাৰি। বন্ধুসকল, এনে কুৱেশ্যন সকলো এক্সামতে আহি থাকে। ঠিক আছে, এতিয়া চাওক বন্ধুসকল, এটা ইণ্টাৰনেশ্যনেল শব্দ দিছে, ইয়াৰ পৰা তলৰ কোনটো শব্দ আমি গঠন কৰিব নোৱাৰি। কেতিয়াবা এনেকুৱাও আহে, ইণ্টাৰনেশ্যনেল শব্দটো আখৰৰ পৰা কোনটো শব্দ ইয়াৰ পৰা গঠন কৰিব পাৰি। ঠিক আছে, এতিয়া ইয়াত দিছে আমাক কোনটো শব্দ গঠন কৰিব নোৱাৰি। চাওক বন্ধুসকল, ইয়াত আমি কোনটো শব্দ গঠন কৰিব নোৱাৰি। ইয়াত চাওক, এইটো TENOR, এই ইয়াত চবতে ইয়াত TENO আৰু R ইয়াত সকলোতে আছে, মানে এই শব্দটো গঠন কৰিব পাৰি, মানে এইটো আমাৰ অপশ্যন নহয়। ঠিক আছে, এইটো TENANT, এইটো গঠন কৰিব পাৰি, কিয়নো এই শব্দকেইটা ইয়াত সকলোতে আছে। বুজি পাইছেনে বন্ধুসকল। সেই হিচাপে এইটো নেশ্যনেল শব্দটোৰ ইয়াত নেশ্যনেল আছে। বুজি পাইছেনে বন্ধুসকল, এই শব্দকেইটা গঠন কৰিব পাৰি। 3টা শব্দ
গঠন কৰিব নোৱাৰি পাৰি এই তিনিটা শব্দ গঠন কৰিব পাৰি তো এই শব্দকেইটা এই লাষ্টৰ যোনটো অপশ্যন থাকে এই শব্দটো গঠন কৰিব নোৱাৰি কিয়নো বন্ধুসকল ইয়াত চাওক TEN আর সকলোতে আছে কিন্তু এইটো এম এই এনটো ইয়াত ইন্টাৰনেশ্যনেলত এম নাই বুজি পাইছেনে বন্ধুসকল মানে কোনটো শব্দ গঠন কৰিব নোৱাৰি এইটো টাৰ্মিনাৰ বুজি পাইছেনে এই শুদ্ধ উত্তৰটো কোনটো হ'ব এইটো টাৰ্মিনাৰ আহক নেক্সট এটা ৰিজনিং কৰোঁ কুৱেশ্যনটো চাওক বন্ধুসকল ইয়াত দি আছে ABCD হৈছে একেৰাহে 4টা মাহ ইয়াৰে A আৰু D 30 দিনৰ তেন্তে C কোনটো মাহৰ বন্ধুসকল এনা কুৱেশ্যন সকলো এক্সামতে আহি থাকে ঠিক আছে ইয়াত আমি অতি সহজে ইয়াৰ কুৱেশ্যনটো সলভ কৰিম ঠিক আছে এতিয়া চাওক বন্ধুসকল আমাক কেইটা দিছে 4টা মাহ দিছে এতিয়া 4টা মাহ দিছে A B C আৰু D বুজি পাইছে ইয়াত আমাক কি কৈছে A আৰু D 30 দিনৰ এইটো 30 দিনৰ আৰু এইটো 30 দিনৰ এতিয়া কৈছে আমাক তেন্তে C কোনটো মাহৰ মানে তেন্তে C কোনটো মাহ এতিয়া এইটো মাহটো কোনটো মাহ আমাক ওলাব লাগে ঠিক আছে এতিয়া চাওক বন্ধুসকল প্ৰথমে আমি জানিলো সকলো মাহ কিমান দিনৰ ঠিক আছে অতি সহজে কৰিম ঠিক আছে ইয়াত চাওক এতিয়া এইটো জানুৱাৰী এইটো ফেব্ৰুৱাৰী এইটো মাৰ্চ এপ্ৰিল মে জুন জুলাই আগষ্ট সেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰ আৰু ডিসেম্বৰ এতিয়া চাব নগল সকলো মাহ এইটো 12টা মাহ কিমান দিনৰ প্ৰথমে এইটো আমি জানিলো ঠিক আছে এইটো জানুৱাৰী হল আপোনাৰ 31 দিনৰ ঠিক আছে তাৰ পিছত এইটো ফেব্ৰুৱাৰী 28 বা 29 দিনৰ থাকে আমি এতিয়া বুজিবৰ কাৰণে 30 দিন দেখিম ঠিক আছে তাৰ পিছত এইটো মাৰ্চ কিমান আকৌ 31 বুজি পাইছেনে তাৰ পিছত এইটো এপ্ৰিল আকৌ 30 এইটো আকৌ মে কিমান বন্ধ হ'ল আকৌ 31 আকৌ এইটো 31 তাৰ পিছত জুন আকৌ 30 বুজি পাইছেনে বন্ধুসকল সেই হিচাপে এতিয়া জুন আইটো চাওক নেক্সট জুলাই আৰু আগষ্ট এই দুটা মাহ 31 দিনৰ ঠিক আছে জুলাই আৰু আগষ্ট দুটা মাহ 31 দিনৰ এইটো জানি লব ঠিক আছে আৰু বাকি সব চাওক 31 পাছত আকৌ কি আহিব এইটো সেপ্টেম্বৰৰ পাছত আকৌ কি আহিব 31 পাছত 30 তাৰ পিছত এইটো আকৌ 31 এইটো আকৌ 30 নৱেম্বৰটো আৰু ডিসেম্বৰটো আকৌ 31 বুজি পাইছেনে বন্ধুসকল এতিয়া চাওক বন্ধুসকল আমাক কি কৈছে অলৰেডি A আৰু D ৰ 30 দিছে 30 দিনৰ এতিয়া আমি উলাব লাগে এইটো সেপ্টেম্বৰ মাহটো কোনটো এইটো C টো কোনটো মাহ ঠিক আছে এতিয়া চাওক বন্ধুসকল যদি এইটো সকলো ইয়াত এটা 31 আছে এটা 30 আছে এটা 31 আছে এটা 30 আছে এতিয়া যদি ইয়াত চাওক ইয়াত আমি অলৰেডি A কিমান দিছে 30 তাৰ প্ৰসেস যদি আমি ইয়াত 31 মিলাও যদি 31 ইয়াত 31 মিলাও 31 দিও তাৰ পিছত আকৌ কি আহিব 30 আহিব বুজি পাইছেনে বন্ধুসকল কিন্তু চাওক ইয়াত যদি আমি ইয়াত 30 দিও ইয়াত চাওক ইয়াত কত 30 আছে কোনো মাহতে দুটা ডাবল 30 আছে কত নাই বুজি পাইছেনে বন্ধুসকল কিন্তু যদি আমি এই আখৰটোত এই ইয়াত আমি যদি 31 দিও ইয়াত যদি আমি 31 দিও এইটো কত মিলি যায় ইয়াত চাওক এইটো দুটা 31 কোনটো আছিল জুলাই আৰু আগষ্ট মাহটো দুটা আছিল 31 মাহ বুজি পাইছেনে বন্ধুসকল এতিয়া চাওক এইটো জুনটো কিমান এইটো হল জুন বুজি পাইছেনে বন্ধুসকল এইটো জুলাই এইটো আগষ্ট এইটো সেপ্টেম্বৰ দেখা পাইছেনে বন্ধুসকল এইটো হল 30 দিনৰ এইটো আকৌ 31 এইটো 31 তাৰ পিছত এইটো 30 এইটো মিলিলে দেখা পাইছেনে বন্ধুসকল মানে সকলো বস্তুটো যদি আমি সকলো এইটো যদি এই দুটাতে 30 দিও ইয়াতে 30 দিও এইটো নিমিলে বুজি পাইছেনে বন্ধুসকল যদি এটা 30 আৰু এটা 31 দিও তথাপি এইটো বস্তুটো নিমিলে ইয়া যদি আমি যদি 31 দিও আৰু এইটো 30 দিও এইটো নিমিলে কিয়নো বন্ধুসকল এইটো চাওক এইটো লাষ্টত যোনটো 30 দিনৰ আছিল কোনো মাহতে ইয়াত একেলগে 30 নাই ঠিক আছে কিন্তু যদি ইয়াত আমি 31 দিও এটাত মিলে চাওক জুলাই আৰু আগষ্ট বুজি পাইছেনে মই কোৱাটো বুজি পালে লাইক এটা কৰিব ঠিক আছে APSC আৰু SSC অসম পুলিচ SSC জিডি সকলৰ কাৰণে অতি মহত্বপূৰ্ণ ৰিজনিংৰ পাঠ কৰা আছে বন্ধুসকল চেনেলটো সাবস্ক্ৰাইব কৰি থব আজিলৈ ইমানে ধন্যবাদ